কিহৰ কাৰণে যোগদান কৰিছে? মানে যোনটো এইটোৰ ইথিক্স হয় ছাৰে মানে ক'লে মাত্ৰ যে হাৰমনি পিচ তো আমাক মানে সেই বস্তুটো ভাল লাগিছে যে চবকে একেলগে কৰি কেনে ৰাখে চবকে যিমান জাতি জনগোষ্ঠী আছে আমাৰ ইয়াতে কোনো মানে কিবা নাই আৰু মানে এনেকুৱা নহয় যে এইটো বেলেগ জাতি সেইটো বেলেগ জাতি চবকে একেলগে কৰি ৰখাটোৱে এইটোৰ মানে আমাৰ মটিভ হয় তো সেইখিনি বস্তু মানে বহুত ভাল লাগিছে যোনটো 5 বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত হয় যোনটো এতিয়া শাসন চলি আছে ডেভেলপমেণ্ট বিষয়ে আপুনি কি ক'ব? ডেভেলপমেণ্টটো যোনখিনি কৰিছে সিহঁতে সেইখিনি মানে বহুত ভাল লাগিছে আমাক প্ৰমোদ বড়ো ছাৰে যিমান মানে ডেভেলপমেণ্ট কৰিছে আৰু আমাৰ এতিয়া মানে ষ্টুডেণ্টবিলাকৰ কাৰণে যিমানখিনি সুবিধা হৈছে সেইটো মানে বহুত ভাল লাগিছে তো আশা কৰিছোঁ যে আগলৈও এনেকুৱা হৈ থাকে ডেভেলপমেণ্ট এডুকেশ্যন ছেক্টৰত তুমি কি ভাল পোৱা কোনটো দেশত মানে এডুকেশ্যন ছেক্টৰটো বেছি ভাল কৰিছে বুলি ভাবা তুমি? এতিয়া যিহেতু ইণ্ডিয়াত থাকোঁ আৰু নিজে ইয়াতে মানে থাকি কেনে এডুকেশ্যন ছিষ্টেমটো বুজিছোঁ ইয়াতে পঢ়িছোঁ তো মোক এতিয়া মোৰ মানে আমাৰে এডুকেশ্যন ছিষ্টেমটো বহুত ভাল লাগে কিন্তু অকণমান চেঞ্জেছ আনিব মানে লাগে ডেভেলপমেণ্ট আনিব লাগে আশা কৰিছোঁ যে সেইখিনিও হ'ব আগলৈকে আগতে বেলেগ দলত যোগদান কৰিছে নেকি? নাই কৰা প্ৰথম হয় প্ৰথম তোমাৰ নাম অংকিতা নাথ ক'ৰ পৰা আহিছে? মই ইয়াৰে হয় শান্তিনগৰৰ